Finally guys, hello guys, আমি এতিয়া নাজিৰা গৈ আছো। ওলালো অগ্নিনাথ মন্দিৰলৈ বুলি আৰু আমাৰ সুজিত ভাই চাওক পুৰা একে টোপনিত লাল কালবে আমাৰ সাৰটো চাওক পুৰা টোপনি লাগিছে আমাৰ সকলো সাইলেন্ট হৈ গ'ল মানে অলপ আগতে মানে হালা আছিল কিন্তু এতিয়া পুৰা সাইলেন্ট হৈ গ'ল আৰু সকলোৱে খুৱাত ব্যস্ত আৰু ইমান দূৰ যোৱাৰ কথা ইমান দূৰ কাৰণ আমি লগভগ 250 কিলোমিটাৰ মান জাৰ্নি কৰি আছো এতিয়া বৰ্তমান আৰু আমাৰ বউ হোৱা নাই কিন্তু দেই এই কানপাতি আছে পুৰা খাৰ পাই আছে পুৰা আমাৰ বউ চাওক আমাৰ বউ খাৰ পাই আছে আৰু কেমেৰা আগত কেতিয়া ওলোৱা নাই লাষ্ট কৰিছে বেচেৰা কোনো কথা নাই বাৰু একো নাই লাষ্ট কৰিছে চাওক আমি এতিয়া ফাইনালি গাইস আমি জখলাবন্ধা পাই গ'লো আমাৰ ট্ৰেভেল কৰি আছো আমি পালোহি জখলাবন্ধা আৰু জখলাবন্ধাত এতিয়া ভাত পানী সকলোৱে খালে খাই বৈ হৈ গ'ল আৰু এতিয়া আমি যাম নাজিৰালৈ বুলি অগ্নিনাথ বাবা মন্দিৰলৈ বুলি আৰু আমি জাৰ্নি কৰো আমি এতিয়া ফাইনালি নাজিৰা আহি পাই গ'লো পুৰা একদম টোপনি লাগি আছে আৰু ইফালে চাওক আমাৰ আপোনাৰ দীপক দা বহি আছে ले जाओ और बाकी মানুহখিনি উঠি আছে ले जाओ পায় কাপোৰ খোলাও পায় টপ সুবিধা হাই আমি ব্যাগ চেক লবলা নামি আহিছো আৰু এতিয়া আমি নাজিৰা পালোহি জাস্ট আৰু যদি দূৰৰ পৰা আহে কোনোবা আৰু গা ধুবলৈ কাৰণে ইয়াত ৰাতিপুৱা পালেহি 8টা বজাত আগে পাব লাগে আৰু কোনোবা যদি গা ধুবলৈ ভাবে ইয়াত গাটো ধুবই লাগিব পূজা অঞ্চলত যাবলৈ কাৰণে আৰু ওচৰত ঘৰ আছে আহিব মানুহ আৰু আহি পেলাই সিহঁতৰ ঘৰ যে এইখন ঘৰত আমি গা ধুবলৈ যাম এতিয়া গা চা ধুই মেলি ৰেডি হৈ তাৰ পিছত পূজালৈ বুলি ওলাম আমি এতিয়া টোপনি লাগিছে নেকি টোপনি লাগিছে নেকি আৰু ফাইনালি আমি ইমান দূৰৰ পৰা আহিছো যিহেতুকে এতিয়া আমি গা ধুব লাগিব মন্দিৰত যাবলৈ কাৰণে নাজিৰা মন্দিৰত যাবলৈ কাৰণে মন্দিৰত সোমাবলৈ কাৰণে একচুৱেলি গা চা ধুই ল'ব লাগিব এতিয়া আমি গা চা ধুই লওঁ ফ্ৰেছ হৈ লওঁ ফাইনেলি আমি ইয়াত ধূপ তেল আৰু হেৰি লৈ ল'লোঁ এতিয়া আমি যাম মন্দিৰলৈ বুলি আমাৰ বাইদেউ মামী ওলাইছোঁ পূজালৈ বুলি কি হয় আপোনালোকৰ তাত ভিডিঅ' দেখোঁ ডেকা ছাৰ বহি আছে চাওক ভাল নাই খবৰ খাতি ক'ত আহিছিলে আজি হেল্ল' আৰু অগ্নিনাথ মন্দিৰৰ দৰ্জাৰ ওচৰতে আছোঁ আমি আৰু শুলে 8 বাজিত খুলে আৰু 3টা বাজিত বন্ধ হয় গোটেই ৰাইজ ৰখি আছে চাওক দৰ্শক গোটেইখিনি আছে আৰু সাইডত দোকান আছে আপুনি ঘৰৰ পৰা একো নানিলেও হ'ব কাৰণ ইয়াতে তেল ফুল বেলপাত আৰু পানী বটল দিয়ে ইয়াতে পটজল সকলোবোৰ পাই যাব আপুনি খালি ঘৰৰ পৰা মানুহটো আহিলেই হৈ গ'ল আৰু ইফালে চাওক দৰ্শক আহি আছে আৰু মই ভিতৰত সোমাই আহিলোঁ
আৰু সোমোৱাৰ পিছত গম পাইছোঁ যে বৰচাকি গছত প্ৰথমতে তেল ঢালে বুলি। তেল ঢালিবলৈ কাৰণে এতিয়া বৰচাকিত লাইন ধৰিব লাগিব, বহুত দীঘলীয়া লাইন। আৰু বৰচাকি গছত তেল ঢালি পেলাই আৰু বাহিৰত ওলাই আহিব লাগে। ওলাই আহি পেলাই আকৌ পটজল ঢালিবলৈ কাৰণে লাইন পাতিব লাগে। মই পটজল এতিয়া বৰ্তমান মই ইয়াত ঢালিবলৈ কাৰণে বৰচাকি গছত তেল ঢালিবলৈ যাম। আমি লাইন পাতি আছোঁ, চাওক কিমান লাইন, 3-4টা লাইন আছে আৰু লাইনৰ অনুযায়ী ঢালিব পাৰে। আৰু এতিয়া বৰচাকি গছত তেল ঢালিলোঁ, ঢালি মেলি লৈ এতিয়া মই বৰ্তমান লাইন লাগিছোঁ আকৌ হেৰিত কি বুলি কয় পানী ঢালিবলৈ কাৰণে, পটজল ঢালিবলৈ কাৰণে শিৱলিংগত পানী ঢালিবলৈ কাৰণে আমি লাইন পাতিলোঁ। লাইন পাতি আছোঁ, বহুত দীঘলীয়া লাইন।